আমি সকলোৱে এতিয়াই কঠিন সময়ৰ মাজে পাৰ হৈ আছো। উজনি অসমৰ বহু অঞ্চলত ভয়ংকৰ বানে হাজাৰ হাজাৰ পৰিয়ালৰ জীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তুলিছে। এই কাৰোবাৰ ঘৰ নাই, কাৰোবাৰ খেতি নাই, কাৰোবাৰ সপোনবোৰ পানীৰ সোঁতত উটি গ'ল। কিন্তু এই দুখৰ সময়তে অসমে পুনৰ এবাৰ প্ৰমাণ কৰি দিলে যে অসমৰ শক্তি কেৱল ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যতে নহয়, অসমৰ প্ৰকৃত শক্তি হৈছে ইয়াৰ মানুহবোৰ। শেহতীয়া সময়ত অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে বানপীড়িত লোকসকলৰ কাষত থিয় দিয়াৰ আহ্বান জনোৱাৰ পিছত যেন সমগ্ৰ অসম এক নতুন উদ্যমেৰে জাগি উঠিল। তেওঁৰ সেই আহ্বান কেৱল এটা বক্তব্য হৈ নাথাকিল, ই বহু হাজাৰ মানুহৰ হৃদয় স্পৰ্শ কৰিলে। সেই অনুপ্ৰেৰণাত অসংখ্য যুৱক যুৱতী, সমাজসেৱী, ইউটিউবাৰ, ফেচবুক ক্ৰিয়েটৰ, ব্যৱসায়ী, স্বেচ্ছাসেৱী সংগঠন, NGO, ছাত্ৰ ছাত্ৰী, বিভিন্ন সামাজিক সংগঠন আৰু সাধাৰণ নাগৰিকে নিজ নিজ সামৰ্থ্য অনুসৰি সহায়ৰ হাত আগবঢ়াইছে। কোনোবাই খাদ্য সামগ্ৰী সংগ্ৰহ কৰিছে, কোনোবাই কাপোৰ, ঔষধ, খোৱা পানী, শিশুৰ বাবে প্ৰয়োজনীয় সামগ্ৰী, পশু খাদ্য বা আৰ্থিক সহায়ো আগবঢ়াইছে। আনহাতে বহু যুৱকে নিজে নাও লৈ, গাড়ী লৈ বা দল গঠন কৰি দুৰ্গম বানাক্ৰান্ত অঞ্চললৈ গৈ সহায়ৰ সামগ্ৰীও বিতৰণ কৰিছে। এই দৃশ্যবোৰ কেৱল সহায়ৰ ছবি নহয়, এইবোৰ হৈছে মানৱতাৰ জীৱন্ত উদাহৰণ। বিশেষকৈ উঠি অহা প্ৰজন্মৰ ভূমিকা আজিৰ সমাজৰ বাবে এটা ডাঙৰ আশাৰ বতৰা হৈ পৰিছে। বহুতে কৈ থাকে যে আজিৰ যুৱ সমাজ কেৱল মোবাইল আৰু সামাজিক মাধ্যমতে ব্যস্ত। কিন্তু এই দুৰ্যোগে সেই ধাৰণাক ভুল প্ৰমাণিত কৰিলে। যুৱক যুৱতীসকলে দেখুৱাই দিলে যে প্ৰয়োজনৰ সময়ত তেওঁলোকে সমাজৰ আগশাৰীৰ সৈনিক হৈ পৰিব। তেওঁলোকে কেৱল অনলাইনত সহানুভূতি প্ৰকাশ কৰা নাই, বাস্তৱ ক্ষেত্ৰলৈ নামি মানুহৰ কাষত থিয় দিছে। আজি অসমৰ বহু ইউটিউবাৰ আৰু ফেচবুক ক্ৰিয়েটৰে নিজৰ জনপ্ৰিয়তাক কেৱল ব্যক্তিগত লাভৰ বাবে ব্যৱহাৰ কৰা নাই। তেওঁলোকে নিজৰ প্লেটফৰ্মৰ জৰিয়তে বানপীড়িত লোকসকলৰ বাবে ধন সংগ্ৰহ কৰিছে, মানুহক সজাগ কৰিছে আৰু সহায়ৰ আহ্বান জনাইছে। সামাজিক মাধ্যম সঠিক উদ্দেশ্যত ব্যৱহাৰ কৰিলে সমাজত কিমান ইতিবাচক পৰিৱৰ্তন আনিব পাৰে তাৰ এক সুন্দৰ উদাহৰণ আমি দেখিবলৈ পাইছো। অসমৰ ব্যৱসায়ী সমাজেও নিজৰ সামাজিক দায়িত্ব পালন কৰিছে। বহু ব্যৱসায়ী প্ৰতিষ্ঠানে খাদ্য, অত্যাৱশ্যকীয় সামগ্ৰী আৰু আৰ্থিক সহায়ো আগবঢ়াইছে। বহু সংগঠনে স্বেচ্ছাসেৱকৰ দল গঠন কৰি বানপীড়িত অঞ্চলত দিন ৰাতি সেৱা আগবঢ়াই আছে। এই সহযোগিতাই প্ৰমাণ কৰে যে সমাজ গঢ়িবলৈ কেৱল চৰকাৰেই যথেষ্ট নহয়, জনসাধাৰণেও সমানভাৱে দায়িত্ব ল'ব লাগিব। এনে দুখৰ সময়ত চৰকাৰৰ ভূমিকাও অত্যন্ত গুৰুত্বপূৰ্ণ। উদ্ধাৰ, সাহায্য, চিকিৎসা, বিশুদ্ধ খোৱা পানী, অস্থায়ী আশ্ৰয়, পথ, দলং মেৰামতি, কৃষকৰ ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ কামসমূহ অধিক দ্ৰুতগতিত সম্পন্ন হোৱাটো অত্যন্ত প্ৰয়োজন। চৰকাৰৰ হাত শক্তিশালী হ'বলৈ আমি জনসাধাৰণেও সহযোগিতা আগবঢ়াব লাগিব। সেয়েহে চৰকাৰ আৰু সমাজ দুই একেলগে কাম কৰিলেহে বানৰ দৰে বিপৰ্যয়ৰ সৈতে সফলভাৱে মোকাবিলা কৰিব পৰা যাব। আচলতে সহায় মানে কেৱল ধন নহয়। কোনোবাই এটা পানীৰ বটল দিলে, কোনোবাই এপেকেট বিস্কুট দিলে, কোনোবাই এখন কাপোৰ দিলে, কোনোবাই নিজৰ অলপ সময়কে দিলে, কোনোবাই বানপীড়িত শিশুৰ মুখত হাঁহি বিৰিঙাবলৈ অলপ মৰম দিলে। এই সকলোবোৰেই আচলতে সহায়। সহায়ৰ মূল্য টকাৰ পৰিমাণে জুখিব নোৱাৰি, ইয়াক জোখা যায় হৃদয়ৰ বিশালতাৰে। অসমখনে অতীততো বহু সংকটৰ সন্মুখীন হৈছে, কিন্তু প্ৰতিবাৰেই অসমীয়া সমাজে একতাৰ শক্তিৰে সেই সংকট অতিক্ৰম কৰি আহিছে। ভাষা, ধৰ্ম, জাতি বা অঞ্চলৰ পাৰ্থক্য পাহৰি আমি যেতিয়া আমি অসমীয়া বুলি একেলগে আগবাঢ়ো, তেতিয়াই অসমৰ প্ৰকৃত পৰিচয় বিশ্বৰ আগত উজ্বলি উঠে। আজিৰ এই সহায়ৰ সৈতে যেন এটা ডাঙৰ শিক্ষা দিয়ে, মানুহৰ কাষত থিয় দিয়াতকৈ ডাঙৰ ধৰ্ম আচলতে একোৱেই নাই। দুখৰ সময়ত আগবঢ়োৱা এখন হাত, এটা হাঁহি বা অলপ সাহসে এজন মানুহৰ জীৱনত নতুন আশা কঢ়িয়াই আনিব পাৰে। সেয়েহে এই মানৱতাৰ ধাৰা কেতিয়াও থমকি নাযাওক, তাকে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনালো। অসমৰ প্ৰতিজন নাগৰিকলৈ এটা আন্তৰিক আহ্বান জনাইছো, আপোনালোকৰ সামৰ্থ্য অনুসৰি অলপ সহায় কৰক। যদি ধন দিব নোৱাৰে, খাদ্য দিয়ক। যদি খাদ্য দিব নোৱাৰে, কাপোৰকে দিয়ক। যদি সেয়াও সম্ভৱ নহয়, তেন্তে স্বেচ্ছাসেৱক হিচাপে সময় অলপ দিয়ক। যদি সেইটোও নোৱাৰে, তেন্তে অন্ততঃ সঠিক তথ্য প্ৰচাৰ কৰক আৰু মানুহক সহায় কৰিবলৈ উদ্বুদ্ধ কৰক। সমাজ গঢ়াৰ কামত প্ৰতিজন মানুহৰ অৱদান অত্যন্ত মূল্যৱান। এই বানৰ সময়তেই নহয়, ভৱিষ্যতেও অসমৰ যিকোনো সংকটত আমি ইজনে সিজনৰ কাষত থিয় দিম বুলি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে। আমাৰ ভাই ভনীৰ দুখক নিজৰ দুখ বুলি অনুভৱ কৰিব পাৰিব লাগিব। এই মৰম, সম্প্ৰীতি, সহমৰ্মিতা আৰু একতাৰ বন্ধনেই অসমক অধিক শক্তিশালী কৰি তুলিব। অসমৰ ইতিহাস কেৱল প্ৰাকৃতিক বিপৰ্যয়ৰ ইতিহাস নহয়, ই হৈছে সাহস, সহমৰ্মিতা আৰু একতাৰ ইতিহাস।
আজিৰ উঠি অহা প্ৰজন্মই সেই ইতিহাসক নতুন ৰূপেৰে লিখিবলৈ আৰম্ভ কৰিছে। তেওঁলোকৰ এই মানৱীয় প্ৰচেষ্টা নিশ্চয়কৈ আগন্তুক প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব। শেষত এটা কথা ক'ব বিচাৰিম যে বানপানী এদিন আঁতৰি যাব, ক্ষতিও ধীৰে ধীৰে পূৰণ হ'ব, কিন্তু এই দুখৰ সময়ত মানুহে মানুহৰ বাবে আগবঢ়োৱা মৰম, সহায় আৰু একতাৰ কাহিনী যুগ যুগ ধৰি স্মৰণীয় হৈ থাকিব। তেতিয়া আমি সগৌৰৱে ক'ব পাৰিম, মই অসমীয়া, অসম মোৰ। অসমৰ যিকোনো ভাই ভনীৰ দুখত মই নীৰৱ হৈ নাথাকো, সাধ্য অনুসৰি সহায় কৰোঁ, মানুহৰ কাষত থিয় দিওঁ। এয়াই হ'ব আমাৰ প্ৰকৃত পৰিচয়, এয়াই হ'ব আমাৰ গৌৰৱ, এয়াই হ'ব এখন মানৱীয় ঐক্যবদ্ধ শক্তিশালী অসমৰ সপোন। ধন্যবাদ।